নমস্কাৰ বন্ধু-বান্ধৱীসকল, ওয়েলকাম টু সিম্পল লাইফ MF ইউটিউব চেনেল। এই ভিডিঅ'টোত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এটি ৰচনা লৈ আহিছোঁ। এই ৰচনাটো 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত অহাৰ বহুত সম্ভাৱনা আছে। তোমাৰ প্ৰিয় সাহিত্যিক নাইবা অসমীয়া সাহিত্যলৈ বেজবৰুৱাৰ অৱদান। আৰম্ভণি। নতুন প্ৰাণৰ ন চকু জুৰি দীপিতি ডালি দে তাত সৰগী পৃথিৱী নকৈ চাই ল হে বিন এষাৰি মাত। নতুন পৃথিৱীৰ নতুন দিগন্তত ন চকু জুৰিত দীপ্তি ডালি লৈ পুৰণি পৃথিৱীক ন দৃষ্টিৰে চাই অসমীয়া ভাষা সাহিত্যৰ পুৰণি ভঁৰালটো নতুন সৃষ্টিৰে বিনন্দিয়াকৈ বেজবৰুৱাদেৱে সজাই থৈ গ'ল। লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্য সংস্কৃতিৰ আকাশত এক উজ্জ্বল জ্যোতিষ্ক। তেওঁৰ সাহিত্য কৰ্মৰ মাজেৰে পৰিস্ফুট দেশপ্ৰেম, জাতিপ্ৰেম আৰু ৰসিকতা সৰ্বজন সমাদৃত। সেইবাবেই বেজবৰুৱা মোৰ প্ৰিয় সাহিত্যিক। জন্ম 1864 চনৰ কাতি মাহৰ লক্ষ্মী পূৰ্ণিমাৰ স্নিগ্ধ মধুৰ শুভ পবিত্ৰ লগ্নত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল। দেউতাকে চৰকাৰী কামত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নাৱেৰে পৰিয়ালসহ গৈ থাকোঁতে আশতগুৰি নামে ঠাইত নাৱৰ বুকুত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল। সেইবাবে তেওঁ নিজে ভূমিষ্ঠ নহৈ নৌখাস্ত হোৱা বুলি কৈছিল। শিক্ষা। বেজবৰুৱাৰ শিক্ষা জীৱন শিৱসাগৰত আৰম্ভ হৈছিল। তেওঁ তেজপুৰ, লখিমপুৰ, গুৱাহাটী, শিৱসাগৰ আদি ঠাইত শিক্ষা লাভ কৰি প্ৰৱেশিকা পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈ কলিকতাত প্ৰথমে ৰিপন কলেজত আৰু পাছত চিটি কলেজত পঢ়ি BA পাছ কৰে। তাৰ পিছত MA আৰু আইন পঢ়িবলৈ আৰম্ভ কৰিছিল যদিও ডিগ্ৰী নোহোৱাকৈ অধ্যয়ন সমাপ্ত কৰে। কলিকতাত থকা কালতে কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ জীয়ৰী প্ৰজ্ঞা সুন্দৰী দেৱীৰ লগত বিবাহ পাশত আবদ্ধ হয়। কৰ্মজীৱন। বেজবৰুৱাই চৰকাৰী চাকৰি কৰাতকৈ ব্যৱসায় কৰি স্বাধীনভাৱে জীৱন যাপন কৰিবলৈ বিচাৰিছিল। প্ৰথমে তেওঁ অসমীয়া ব্যৱসায়ী ভোলানাথ বৰুৱাৰ লগত বেপাৰত নামিছিল। পিছত উৰিষ্যাৰ সম্বলপুৰত স্বাধীনভাৱে কাঠৰ ব্যৱসায় কৰিবলৈ লয়। অসমীয়া সাহিত্যলৈ অৱদান। বেজবৰুৱাৰ কলিকতীয়া জীৱনে কঢ়িয়াই আনে তেওঁলৈ সাহিত্য সাধনৰ অফুৰন্ত শক্তি আৰু প্ৰেৰণা। ৰোমান্টিক কাব্যদৰ্শৰ ত্ৰিমূৰ্তি বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিওজনৰ প্ৰচেষ্টাতেই 1889 চনত জোনাকী আলোচনী প্ৰকাশ পায়। জোনাকীয়ে অসমলৈ কঢ়িয়াই আনে নৱজাগৰণ। তেওঁলোকৰ প্ৰচেষ্টাতেই প্ৰতিষ্ঠিত হয় অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু জোনাকী। জোনাকী প্ৰকাশৰ পৰা সুদীৰ্ঘকাল অসমীয়া ভাষা সাহিত্যৰ বিভিন্ন দিশত নেতৃত্ব দিয়াৰ বাবে বেজবৰুৱাক সাহিত্য ৰথী উপাধি প্ৰদান কৰা হয়। তেওঁৰ ৰচনাৰ মাজেৰে ফুটি ওলোৱা বিমল হাস্যৰসৰ বাবে বেজবৰুৱাক ৰসৰাজ খিতাপেৰে সন্মানিত কৰা হৈছে। কবিতা, নাটক, উপন্যাস, চুটিগল্প, প্ৰবন্ধ, সমালোচনা, জীৱনী আদি সাহিত্যৰ বিভিন্ন দিশত তেখেতৰ বৰঙণি অতুলনীয়। কবিতা। কবিতা হয় যদি হওক, নহয় যদি নহওক বুলি ৰচনা কৰা কবিতাবোৰ কদমকলি পুথিত সন্নিৱিষ্ট কৰা হৈছে। বীণ বৰাগী, অসম সংগীত আদি শ্ৰেষ্ঠ কবিতাৰ নিদৰ্শন। তেওঁৰ দনবৰ আৰু ৰতনী, মালতী, অ মোৰ আপোনাৰ দেশ ভালেকেইটি উৎকৃষ্ট কবিতা আছে। বেজবৰুৱাই প্ৰেমমূলক, দেশপ্ৰেমমূলক, বেলাত আদি শ্ৰেণীৰ কবিতা ৰচনা কৰিছিল। উপন্যাস। বেজবৰুৱাৰ একমাত্ৰ উপন্যাস হ'ল পদুম কুঁৱৰী। এইখন উপন্যাস স্বদেহ প্ৰেমৰ উজ্জ্বল নিদৰ্শন। ধেমেলীয়া নাটক। বেজবৰুৱা এগৰাকী বাল নাট্যকাৰো আছিল। তেওঁৰ ধেমেলীয়া শ্ৰেণীৰ নাটকৰ ভিতৰত পিতিকাই, পাচনি, নুমল আৰু চিকৰপতি নিকৰপতি। ধেমেলীয়া নাটকৰ উপৰিও বেজবৰুৱাই বুৰঞ্জীমূলক আৰু ঐতিহাসিক নাটকো ৰচনা কৰি অসমীয়া নাটকৰ ভঁৰাল চহকী কৰি থৈ গৈছিল। বুৰঞ্জীমূলক নাটকৰ ভিতৰত জয়মতী, চক্ৰধৱ সিংহ, বেলিমাৰ আদি গল্পৰ যোগেদি মানুহৰ সুখ অনুভূতি সুন্দৰকৈ প্ৰতিফলিত হৈছে। নানা প্ৰবন্ধ আৰু তত্ত্বমূলক ৰচনা। তেওঁৰ হাস্যব্যংগাত্মক ৰচনাৰ ভিতৰত কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰবৰুৱাৰ উভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ বাবৰ বুৰবুৰণি আদি গ্ৰন্থ ৰচনা কৰে। তত্ত্বমূলক গ্ৰন্থৰ ভিতৰত তত্ত্বকথা, শ্ৰীকৃষ্ণ কথা আদি বৈষ্ণৱ ভাৱধাৰাৰ উচ্চ স্তৰৰ সুন্দৰ তত্ত্বমূলক গ্ৰন্থ। জীৱনী, আত্মজীৱনীমূলক গ্ৰন্থ। মোৰ জীৱন সোঁৱৰণ বেজবৰুৱাৰ কৰ্মময় জীৱনৰ হাঁহি কান্দোনৰ সোণালী স্বাক্ষৰস্বৰূপ।
ইয়াৰ উপৰিও তেওঁৰ দেউতাকৰ জীৱনক লৈ লিখা জীৱনী গ্ৰন্থ ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱনচৰিত, তেওঁৰ আন জীৱনীমূলক গ্ৰন্থ হ'ল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ আৰু শংকৰদেৱ। সাধুকথা সাধুকথা লিখাত বেজবৰুৱা সিদ্ধহস্ত আছিল। সাধুকথাৰ কুকি, বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল'ৰা তেখেতৰ মনোৰম সাধুকথাৰ পুথি। তেখেতৰ সাধুকথাৰ গ্ৰন্থই ডেকা বুঢ়া সকলোকে আমোদ দিয়ে। কৃতিত্ব 1924 চনত গুৱাহাটীৰ পৰা অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। তেখেত বাঁহী নামৰ আলোচনীখনৰ সম্পাদক আছিল। অসম সাহিত্য সভাৰ সভাপতি আসনৰ পৰা তেওঁ অসমীয়া জাতিলৈ যিটো ভাষণ আগবঢ়ালে, সেই দাৰ্শনিক ভাষণটোৱে বেজবৰুৱাক ভাৰতত কিয় বিশ্বৰ শ্ৰেষ্ঠ সাহিত্যিক, দাৰ্শনিক আৰু মানৱতাবাদীসকলৰ শাৰীত প্ৰতিষ্ঠা কৰিলে। সামৰণি জন্মভূমিৰ প্ৰতি তেওঁৰ অকৃত্ৰিম আৰু বিমল ভালপোৱা আছিল। সেয়েহে এইজনা ভাষা সাহিত্যৰ একনিষ্ঠ পূজাৰী ৰসৰাজ সাহিত্যৰথী আৰু সাহিত্য সম্ৰাট উপাধিৰে বিভূষিত কৰি অসমবাসীয়ে কৃতজ্ঞতা অৰ্পণ কৰিছে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই 1938 চনত ইশলীলা সম্বৰণ কৰিলে। শেষত তেওঁৰ ভাষাতেই কওঁ, বাজক দবা, বাজক শংখ, বাজক মৃদংগ খোল, অসম আকৌ উন্নতিৰ পথত, জয় আই অসম বোল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা যদি আৰু অসমীয়া ৰচনা লাগে তেন্তে মোক কমেণ্ট বক্সত জনাব।